কমলপুৰ সমষ্টিৰ সিঙাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঔতলাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দেওবাংগুৰি দেৱালয়ৰ বিভিন্ন অলৌকিক কাহিনী সংবাদ মাধ্যমযোগে প্ৰকাশ পোৱাত আৰু ভক্তসকলৰ মনৰ বিলাক পূৰণ হোৱাত যথেষ্ট দৰ্শনাৰ্থী দেৱালয়খনলৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি 1930 চনৰ পৰা নিয়মিতভাৱে উলহ মালহেৰে পাতি অহা 90 বছৰীয়া দুৰ্গা পূজাখন বৰ্তমান সময়ত কৰোনা মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বৈদিক পথাৰী মহাপীঠখনত বাণিজ্যিক মেলাকে আদি কৰি সকলো সাংস্কৃতিক কাৰ্যসূচী বৰ্জন কৰি অনাৰম্ভৰভাৱে দুৰ্গদিনাখিনি মা দুৰ্গাৰ পূজা অৰ্চনা কৰাৰ মানসেৰে সাধাৰণ সভা আহ্বান কৰি এখন দুৰ্গা পূজা পৰিচালনা সমিতি গঠন কৰা হয়। কোভিড সংক্ৰমণ ৰোধ কৰাৰ মানসেৰে ৰাজ্য চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনা পালন কৰি ভক্ত দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰি শান্তি শৃংখলা আৰু সামাজিক দূৰত্ব বজাই ৰাখি মন্দিৰৰ ভিতৰত বিগ্ৰহ আৰু দেৱী দৰ্শন কৰিব পাৰিব বুলি শ্ৰী শ্ৰী দেওবাংগুৰি দেৱালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মোহিনী মোহন শৰ্মা আৰু সম্পাদক কামেশ্বৰ বৈশ্যই জানিবলৈ দিছে। কামৰূপ ব্যুৰ' পংকজ নাথৰ ৰিপৰ্ট, খবৰেনি। কমলপুৰ সমষ্টিৰ সিঙাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঔতলাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দেওবাংগুৰি দেৱালয়ৰ বিভিন্ন অলৌকিক কাহিনী সংবাদ মাধ্যমযোগে প্ৰকাশ পোৱাত আৰু ভক্তসকলৰ মনৰ বিলাক পূৰণ হোৱাত যথেষ্ট দৰ্শনাৰ্থী দেৱালয়খনলৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি 1930 চনৰ পৰা নিয়মিতভাৱে উলহ মালহেৰে পাতি অহা 90 বছৰীয়া দুৰ্গা পূজাখন বৰ্তমান সময়ত কৰোনা মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বৈদিক পথাৰী মহাপীঠখনত বাণিজ্যিক মেলাকে আদি কৰি সকলো সাংস্কৃতিক কাৰ্যসূচী বৰ্জন কৰি অনাৰম্ভৰভাৱে দুৰ্গদিনাখিনি মা দুৰ্গাৰ পূজা অৰ্চনা কৰাৰ মানসেৰে সাধাৰণ সভা আহ্বান কৰি এখন দুৰ্গা পূজা পৰিচালনা সমিতি গঠন কৰা হয়। কোভিড সংক্ৰমণ ৰোধ কৰাৰ মানসেৰে ৰাজ্য চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনা পালন কৰি ভক্ত দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰি শান্তি শৃংখলা আৰু সামাজিক দূৰত্ব বজাই ৰাখি মন্দিৰৰ ভিতৰত বিগ্ৰহ আৰু দেৱী দৰ্শন কৰিব পাৰিব বুলি শ্ৰী শ্ৰী দেওবাংগুৰি দেৱালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মোহিনী মোহন শৰ্মা আৰু সম্পাদক কামেশ্বৰ বৈশ্যই জানিবলৈ দিছে। কামৰূপ ব্যুৰ' পংকজ নাথৰ ৰিপৰ্ট, খবৰেনি।